শেষলৈকে। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। ছাবস্ক্ৰাইব কৰি কাষৰ বেলকনটো টিপিবলৈ নাপাহৰিব। আমৰ আচাৰ নিশ্চয় লগত সকলোৱে ভাল পায়। কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাই দিব। ব'লক এতিয়া আমি আচাৰ ঘৰলৈ। এয়া 1 কিলো আম ধুই লৈ ৰ'দত শুকাই লৈছোঁ। প্ৰথমতে ধুই এনেকৈ শুকাই ল'ব লাগে, ঠাৰিটো গুচাই ল'ব লাগে। পিঠা এনেকৈ এৰাতি নিমখত ডুবাই থ'ব লাগিব। নিমখ সানি থৈ দিম। এয়া আমি কালি কাটি থৈছিলোঁ যে, এয়া নিমখত তিয়াই থৈছিলোঁ। এয়া দেখিছেনে, নিমখটো গলি পানী গৈছে। এতিয়া মই এইখিনি এটা শুকান ধুনীয়া একদম পানী নলগা পাত্ৰত, এইটো এনেকৈ ফুটা থকা পাত্ৰ এটা, এইটো ঢালি দি পানীটো সৰি যাবলৈ দিব লাগিব। এইটো নিমখৰ পানীটো যেতিয়া সৰি যাব এটা পাত্ৰত থৈ দিছোঁ। এইটো হোৱাৰ পিছত এইখিনি সৰে মানে আমি মছলাখিনি ৰেডি কৰোঁ। দিবলৈকে এয়া জিৰা লৈছোঁ 1 টিস্পুন, চামুচেৰে 2 টিস্পুন লৈছোঁ। এয়া শুকান জলকীয়া 10টা লৈছোঁ। এয়া পাঁচফোৰণ লৈছোঁ 1 টিস্পুন, আৰু এক্সট্ৰাকৈ কালজিৰা লৈছোঁ 1 টিস্পুন। এইখিনি আমি এতিয়া একলগ কৰি গোটেইখিনি আমি এতিয়া ভাজিম। ইয়াৰে অকণমান মই গোটা মছলা অলপমান থৈ দিম। এইখিনি মই তাৱাত ভাজি ল'ম। এয়া মই তাৱাখন গৰম হ'বলৈ দিছিলোঁ। এতিয়া মই ইয়াতে এইখিনি ঢালি দিম। অলপ কম জুইত, বেছি কাঢ়া ভাজিব নালাগে, অলপ চেণ্ট ওলালে আমি নমাই দিম। জলকীয়াকেইটা আগতেও দিছিলোঁ ভাজি, পিছত মই উঠাই ল'লোঁ। সেই মছলাখিনিৰ লগত জলকীয়া ভালকৈ ভজা নাযাব। এইকেইটা মই এক্সট্ৰা কৰি ভাজি লৈছোঁ। এয়া গোটেই মিক্স কৰা মছলাখিনি আমি এতিয়া মিক্সিত গুড়ি কৰি ল'ম। বেছি গুড়া হ'ব নিদিওঁ। অকণ শুকাই দিছোঁ, মাজে মাজে থাকি যাব পাৰে নিমখৰ পানীটো। অলপ কৰি ল'ব দিছোঁ। এয়া মই গুড়ি কৰি থোৱা মছলাখিনি ইয়াতে দি দিছোঁ। তাৰপিছত মই 1 টিস্পুন কাশ্মীৰী জলকীয়া গুড়ি লৈছোঁ আৰু 1.5 টিস্পুন হালধি লৈছোঁ। যিখিনি ৰাখিছিলোঁ ভজা অকণমান গোটা জিৰা মছলা, এইখিনি ইয়াতে দি দিছোঁ। এতিয়া এইখিনি মিক্স কৰিম। দি দিছোঁ আগতে গৰম কৰি থোৱা মিঠাতেল, ঠাণ্ডা কৰি থোৱা তেল দিছোঁ মই। এইখিনি এতিয়া মই আমৰ লগত মিক্স কৰাই দিম। বহুতে জানোৱে এইটো আচাৰ বনাবলৈ, তথাপি ময়ো বনাই দেখুৱাইছোঁ। কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাবচোন। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষৰ বেলটো এইখিনি আমি মিলাই দিম। এয়া মই মছলা তেল মিলাই দিলোঁ। দেখিছেনে মছলাবোৰ লাগি ধৰিছে আমত, কি ধুনীয়া দেখিছে। আৰু এইখিনি ধুনীয়া টেঙা এটা সোৱাদি আৰু এটা ধুনীয়া চেণ্ট আহিছে।
মানে চেণ্টটোত মানে খাওঁ খাওঁই লাগিছে। আৰু এইখিনি মই এতিয়া বৈয়ামত ভৰাই থ'ম। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া এতিয়া এইখিনি আমাৰ মানে ৰ'দত দিবও পাৰে আপুনি এনেকৈ এদিন, আৰু নিদিয়াকৈও ভৰাব পাৰে। মই নিদিয়াকৈ ভৰাইছোঁ। এটা ধুনীয়া শুকান পানী নথকা টেমাত ভৰাই থৈছোঁ। আমাৰ থলুৱা ভাষাত টেমা বুলিয়ে কৈছোঁ। এইটো ভৰাই দিছোঁ। আমি এইটোত ভৰাইও ৰ'দত দিব পাৰিম। আমি এইখিনি ভৰাই ল'লোঁ ইয়াতে। আৰু এতিয়া এই চুৰিয়াটোত মানে মছলা বহুত হৈ যায়তো, ইয়াতে মানে আমি গৰম কৰি থোৱা আগৰে তেল ইয়াতে ঢালি দি গোটেইখিনি আমি মিলাই বটলত ঢালি দিম। আচাৰখিনি তেলত ডুবাই ৰাখিলে বেছি ভাল। ডুবাই ৰাখিব। আমি দি দিছোঁ তেল। ইয়াত বহুতে ৰৈ যায়, হাতেদি নুচুব। জলকীয়া গুৰি থকা হাতটো মছলা এয়া চাওক, এইখিনি আচাৰ মই বৈয়ামত ভৰাই থৈছোঁ। আৰু এতিয়া তেল দিছোঁ, অলপ কমি গ'ল গৰম কৰি থোৱা তেল। মই পিছত গৰম কৰি আকৌ দি দিম। অলপ বুঢ়াই থ'ব লাগিব, বুঢ়াই থ'লে ভাল। আৰু আপোনালোকে লগালগ খাব নোৱাৰি এইটো, 10-12 দিনৰ পিছত মানে যেতিয়া কোমলিব তেতিয়া খাই ভাল লাগিব। আৰু এইটো আপুনি ৰ'দ দি থাকিলে, এতিয়াতো ৰ'দ কমকৈ দিয়ে বৰষুণৰ কাৰণে, ৰ'দ দিলে ৰ'দত দি দিব। আপোনালোকক মই আচাৰখিনি হোৱাৰ পিছত আৰু এটা বস্তু দেখুৱাইছোঁ। এইকেইটা জলকীয়া, সজীৱ জলকীয়া। ভাল লাগিছেনে বাৰু দেখি? সঁচাকৈ আপুনি শুনিলে ভাল লাগিব। এয়া মোৰ গছৰ জলকীয়া। আৰু মই এই জলকীয়া আৰু বেছিকৈ যেতিয়া হ'ব, তেতিয়া মই আপোনালোকক জলকীয়া আচাৰো দেখুৱাই দিম পিছৰ ভিডিঅ'ত। আপোনালোকে কেৱল চাব।